নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই শিকাই দিম আপোনালোকক ইনষ্টাগ্ৰামত লাইক কেনেকৈ বহাব পাৰে। আপুনি এই ভিডিঅ'টো সম্পূৰ্ণ চাই লওক, আপুনি ইনষ্টাগ্ৰামত লাইক বহাব পাৰিব। আপোনাৰ যদি এটা দুটা যদি লাইক আহে ন, আপুনি ইনষ্টাগ্ৰামত সৰহকৈ লাইক বহাব পাৰিব। মই ইনষ্টাগ্ৰামটো অ'পেন কৰি দেখাইছোঁ। ইনষ্টাগ্ৰামটো অ'পেন কৰিছোঁ মই। অ'পেন কৰি প্ৰফাইলত ক্লিক কৰি দিছোঁ। ক্লিক কৰি পিনে আপুনি এইটো ফটোকে মই অ'পেন দেখাইছোঁ। এইটো ফটো দেখিছে নহয়, 1035টা লাইক আহিছে। এইটো মই চেৰক্সনত ক্লিক কৰি পিনি ইয়াৰ URL টো কপি কৰি ল'ম। দিয়া কপি লিংক বুলি আছে নহয়, এইটো কপি কৰি লৈছোঁ মই। কপি কৰি পিনি বেক আহিছোঁ। কেইটা লাইক আছে এইটো আপুনি চাই লওক। প্ৰথম 1035টা আছে। তাৰপিছত গৈ এটা ৱেবছাইটত গৈছোঁ মই। এইটো ৱেবছাইটত আহিছোঁ মই। আহি পিনি এইটো মোৰ ইউজাৰ নেম পাছৱৰ্ড মোৰ দিয়া আছে। এইটো আমি অট'মেটিক হৈ গৈছে। লগ ইন কৰি লৈছোঁ মই। লগ ইন কৰি পিনি মই এতিয়া ইনষ্টাগ্ৰামত লাইক লাগে নে ফলোৱাৰ লাগে? মোক এতিয়া লাইক লাগে। ইনষ্টাগ্ৰামত ক্লিক কৰিছোঁ। ক্লিক কৰি পিনি এতিয়া মই ইনষ্টাগ্ৰামৰ লাইক মই ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰি তাৰপিছত আপুনি লিংকটো যোনটো কপি কৰিছিলে সেইটো আপুনি ইয়াত দি দিব লাগিব। এই লিংকটো কপি কৰিছোঁ মই, একেবাৰে পেষ্ট কৰি আছোঁ। পেষ্ট কৰি পিনি লিংকটো পেষ্ট কৰিলোঁ। পেষ্ট কৰি পিনি মোক কিমান লাইক লাগে? কেইহেজাৰ লাগে? 1000 লাগে নে 2000 লাগে? এতিয়া মই এনেই ধৰিছোঁ মোক 17টা লাগে বা 10টা লাগে, সেনেকৈ কৈছোঁ। কিমান? মই 50টাকে ধৰিছোঁ। নালাগে, মই 1000 বুলি লিখিছোঁ ইয়াত। 1000 বুলি লিখি পিনি কনফাৰ্ম কৰি দিছোঁ। এতিয়া চাওক লাইভটো মই কনফাৰ্ম কৰি দিছোঁ। অৰ্ডাৰ লাগি গ'ল নাই এইটো দেখাইছোঁ আপোনাক। এইটো অৰ্ডাৰ লাগি গ'ল মই বেগ আহি পিনি এই ফটোটোত চাইছোঁ। এইটো ফটো আছিলে 1035টা। এয়া মই একবাৰ ৰিফ্ৰেছ কৰি দেখাই দিছোঁ কিমান লাইক বাঢ়িছে। আপুনি লাইভটো চাই লওক। ক্লিক কৰিছোঁ, ফটো ক্লিক কৰিছোঁ। এইটো মই হাইড কৰিছিলোঁ। হাইডটো মই এতিয়া এই থ্ৰীডটত ক্লিক কৰি পিনি এইটো হাইডটো লুকুৱাই দিম, আঁতৰাই দিম। এতিয়া হাইডটো দেখিছেনে? 1000 লাইক আহি গ'ল। আৰু ইয়াতো 2000 আহি গ'ল। ইয়াত কিমান আছিলে? 1000 লাইক আছিলে। আৰু ইয়াত এটা নাছিলে। লাইভটো আপোনাক দেখাই দিছোঁ। ইয়াত আছিলে 1000, কিন্তু ইয়াত 2000 হ'ল এতিয়া। আৰু ইয়াত 1000 নাছিলে, 1000 হৈ গ'ল। ইয়াত কিন্তু 1000 কাৰণে এটকা পইচা দিব লাগে। যদি আপোনাৰ আকৌ যদি ইয়াৰ পৰা যদি আপুনি এইটো ৱেবছাইটত আপুনি কৰিব পাৰিব। আপুনি এইটো ৱেবছাইটটো লৈ ল'ব, লৈ পিনি আপুনি এটকাত আপুনি 1K লাইক বহাব পাৰিব।